নমস্কাৰ, মই কেশৱ আমাৰ ইউটিউব চেনেল জ্ঞানজ্যোতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সাম্প্ৰতিক সময়ত সঘনাই পৰিলক্ষিত হৈ থকা এক জঘন্য অপৰাধ বলাৎকাৰ বা ৰেপ সম্পৰ্কীয় কিছু কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। যেনে বলাৎকাৰ কি, কেনেধৰণৰ আচৰণ বা ঘটনাসমূহক বলাৎকাৰজনিত অপৰাধৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি, ভাৰতীয় দণ্ডবিধি আইন বা ইণ্ডিয়ান পেনেল কোড চমুকৈ IPCত বলাৎকাৰী এজনক কি শাস্তি বিহাৰ বিধান আছে আৰু এই শাস্তিৰ ন্যূনতম আৰু অধিকতম সময়সীমা কিমান, বলাৎকাৰী এজনক আদালতে ফাঁচী বা মৃত্যুদণ্ডৰে দণ্ডিত কৰিব পাৰে নে নোৱাৰে, অথবা কেনেধৰণৰ পৰিস্থিতিত বলাৎকাৰীক আদালতে মৃত্যুদণ্ড দিব পাৰে, ভাৰতীয় দণ্ডবিধি আইনৰ কোনবোৰ ধাৰাত বলাৎকাৰক ডিফাইন কৰা হৈছে আৰু কোনবোৰ ধাৰাত বলাৎকাৰীৰ শাস্তিৰ বিষয়ে উল্লেখ আছে, এই সকলোবোৰ বিষয়ৰ ওপৰত আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ অনাৰ উদ্দেশ্য হ'ল যে সাম্প্ৰতিক সময়ত আমাৰ সমাজত প্ৰায় সংঘটিত হৈ থকা জঘন্য অপৰাধ, বিশেষকৈ বলাৎকাৰৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰা। যিহেতু এনে নাৰকীয় ঘটনা সংঘটিত হোৱাৰ বিভিন্ন কাৰণৰ মাজৰ এটা কাৰণ হ'ল ইয়াৰ ভয়াৱহতা কি হ'ব পাৰে এই বিষয়ে নজনা বা জানিবলৈ ইচ্ছা নকৰা। যিহেতু বলাৎকাৰ তথা ইয়াৰ ভয়াৱহতা সম্পৰ্কীয় জ্ঞান প্ৰদান আৰু বিস্তাৰ কৰাৰ কোনো ব্যৱস্থা আমাৰ সমাজত বৰ্তমানেও নাই। গতিকে আমি এই ভিডিঅ'ৰ যোগেদি বলাৎকাৰৰ বিষয়ে আলোচনা কৰি আপোনালোকৰ জৰিয়তে ইয়াৰ পৰা হ'ব পৰা ভয়াৱহতা সম্পৰ্কীয় এক বাৰ্তা আমাৰ সমাজলৈ দিব বিচাৰোঁ, যাৰ দ্বাৰা আমাৰ সমাজত থকা এচাম কুমনোবৃত্তিৰ লোক সজাগ হওক আৰু অনাগত দিনত যাতে বলাৎকাৰৰ দৰে জঘন্য ঘটনা পুনৰাই নহওক। চ' আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি জনা উচিত যে বলাৎকাৰ কি। সাধাৰণ অৰ্থত যদি কোনো পুৰুষে মহিলাৰ সন্মতিবিহীনভাৱে বা বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বা স্থাপনৰ চেষ্টা কৰে তাক বলাৎকাৰ বুলি কোৱা হয়। কিন্তু ইয়াৰ দ্বাৰা আমি কেতিয়াও এনে কথা বুজা উচিত নহয় যে সন্মতি সাপেক্ষে বা অনুমতি লৈ স্থাপন কৰা সকলো শাৰীৰিক সম্পৰ্ক আইনসংগত বা বৈধ, কিয়নো ভাৰতীয় দণ্ডবিধি আইনৰ বিধান বা IPC ছেকশ্যন 375ত এই বিষয় স্পষ্টকৈ ডিফাইন কৰা আছে। এই ধাৰা অনুসৰি এনে কিছুমান সন্মতিক সন্মতি হিচাপে গ্ৰহণ কৰা নহয়। প্ৰথমতে, যদিহে মহিলাক ভয় খুৱাই বা মৃত্যুৰ ভাবুকিত সন্মতি লোৱা হয় তেতিয়া তেনে সন্মতিক সন্মতি হিচাপে গ্ৰহণ কৰা নহয়। দ্বিতীয়তে, যদিহে কোনো মহিলাৰ মানসিক স্থিতি সুস্থ নোহোৱা অৱস্থাত সন্মতি লোৱা হয় তেতিয়াও তেনে সন্মতিক সন্মতি হিচাপে গ্ৰহণ কৰা নহয়। তৃতীয়তে, যদিহে কোনো মহিলাক খুৰা বা অন্য কোনো মাদক দ্ৰব্য সেৱন কৰাই সন্মতি লোৱা হয় তেতিয়াও তেনে সন্মতিক আদালতে সন্মতি হিচাপে গ্ৰহণ নকৰে। চতুৰ্থতে, বিয়া পতাৰ আশ্বাস দি লোৱা সন্মতিক সন্মতি হিচাপে গ্ৰহণ কৰা নহয় যদিহে এই আশ্বাসক পৰৱৰ্তী সময়ত কোনো পুৰুষে আওকাণ কৰে বা আশ্বাস মৰ্মে বিয়া পতাত অস্বীকাৰ কৰে তেন্তে এনে সন্মতিক সন্মতি হিচাপে গ্ৰহণ কৰা নহয়। পঞ্চমতে, এক উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ আৰু আমাৰ সমাজৰ প্ৰত্যেকজন লোকে জানিবলগীয়া কথাটো হ'ল যে 18 বছৰতকৈ কম বয়সৰ ছোৱালীয়ে শাৰীৰিক সম্পৰ্ক স্থাপনত দিয়া সন্মতিক ন্যায়িকভাৱে সন্মতি হিচাপে গ্ৰহণ কৰা নহয়। অৰ্থাৎ যদিও কোনো পুৰুষে 18 বছৰৰ তলৰ ছোৱালীৰ সন্মতি লৈ বা ছোৱালীৰ ইচ্ছা সাপেক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেনে সম্পৰ্কক বলাৎকাৰ বুলিয়েই জ্ঞান কৰা হয়। লগতে এই ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনোৱা উচিত যে বলাৎকাৰ শব্দটোৱে কেৱল শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বা বলপূৰ্বক মহিলাক ধৰ্ষণ কৰাকে ডিফাইন নকৰে। যদি কোনো পুৰুষে মহিলাৰ কোনো প্ৰাইভেট পাৰ্টছত স্পৰ্শ কৰে নাইবা তেনে মানসিকতালৈ কৰা কাৰ্যসমূহকো বলাৎকাৰৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰি এনে কাৰ্য কৰা পুৰুষক বলাৎকাৰী হিচাপে লৈ আইনী প্ৰক্ৰিয়া আগবঢ়োৱা হয়। চ' এয়া হ'ল IPC ছেকশ্যন 375ত উল্লেখিত ডেফিনেশ্যন। এতিয়া আমি আগবাঢ়োঁ IPC ছেকশ্যন 376লৈ, য'ত নেকি এনে অপৰাধসমূহৰ পানিছমেণ্টৰ বিষয়ে উল্লেখ আছে। চ' গাইজ, এতিয়া আমি IPC ছেকশ্যন 376ৰ বিষয়ে আলোচনা কৰিম। কোনো মহিলাক বলাৎকাৰ কৰা ব্যক্তিজন দোষী বুলি প্ৰমাণিত হ'লে IPC ছেকশ্যন 376 অনুসৰি মোকৰ্দমা আৰম্ভ কৰা হয়। এই ধাৰা অনুসৰি এনে অপৰাধক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। সেয়েহে ইয়াত কঠোৰ শাস্তি প্ৰদানৰ বিধান আছে। চ' যদি কোনো ব্যক্তি এনে জঘন্য কাণ্ডত লিপ্ত হয় বা হোৱা বুলি প্ৰমাণিত হয় তেন্তে তেওঁক ন্যূনতম 7 বছৰৰ পৰা যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে অৰ্থদণ্ডৰো বিধান আছে। কিন্তু এই ক্ষেত্ৰত আমি উল্লেখ কৰা উচিত যে অপৰাধৰ গভীৰতা বা শ্ৰেণী অনুযায়ী দ্য ক্ৰিমিনেল ল এমেণ্ডমেণ্ট এক্ট 2013 বা সংশোধনী অপৰাধী আইন 2013 অনুসৰি IPC 376 ধাৰাৰ লগতে
376A, 376B, 376C আৰু 376D এই চাৰিটা ধাৰা সংযোজন কৰা হৈছে। সো এতিয়া আমি এই চাৰিটা ধাৰাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে 376A ধাৰা অনুযায়ী যদি কোনো ব্যক্তিয়ে কোনো মহিলাক ধৰ্ষণ কৰাৰ ফলত সেই মহিলাগৰাকীৰ যদি মৃত্যু হয় তেন্তে সেই ব্যক্তিৰ মিনিমাম 20 বছৰ পৰ্যন্ত নাইবা যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয় বা এনে ব্যক্তিক মৃত্যুৰ দণ্ডৰে দণ্ডিত কৰাৰ ব্যৱস্থাও আছে। উল্লেখযোগ্য যে ইয়াত যাৱজ্জীৱন শব্দটোৱে অপৰাধীৰ অৱশিষ্ট গোটেই জীৱনৰ কথা বুজোৱা হৈছে। দ্বিতীয়তে 376B ধাৰা অনুসৰি স্বামী স্ত্ৰীৰ পৰিত্যাগকৰণৰ গোচৰ আদালতত চলি থকা সময়ত যদি স্বামীয়ে পত্নীৰ সন্মতিবিহীনভাৱে যৌন সম্পৰ্ক স্থাপন কৰে বা সম্ভোগ কাৰ্য কৰে তেন্তে ইয়াক অপৰাধ হিচাপে জ্ঞান কৰি ন্যূনতম 2 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ উপৰিও অৰ্থদণ্ডও বিধান আছে। তৃতীয়তে 376C ধাৰা অনুসৰি যদি কোনো জেইলৰ চিকিৎসালয়ৰ কৰ্মচাৰী নাইবা এনে কোনো কৰ্তৃত্বত থকা ব্যক্তিয়ে নিজৰ ক্ষমতাৰ প্ৰভাৱেৰে কোনো মহিলাৰ লগত বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে বা স্থাপনৰ চেষ্টা কৰে তেন্তে তেনে ব্যক্তিক 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে অৰ্থদণ্ডৰো বিধান আছে। চতুৰ্থতে অথবা শেষৰ 376D ধাৰাত গেং ৰেপ বা দলবদ্ধ ধৰ্ষণৰ বিষয়ে উল্লেখ আছে, যিটোৰ বিষয়ে বৰ্তমান সময়ত আমি সঘনাই শুনি আহিছোঁ। গতিকে এনে অপৰাধত জড়িত প্ৰত্যেকজন ব্যক্তিক অপৰাধী হিচাপে গণ্য কৰি ন্যূনতম 20 বছৰৰ পৰা যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে অৰ্থদণ্ডৰো বিধান আছে। ইয়াত যাৱজ্জীৱন শব্দটোৱে দোষী ব্যক্তিজনৰ বাকী থকা স্বাভাৱিক সমগ্ৰ জীৱনক বুজাইছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে দুটা কাৰাদণ্ডৰ সশ্ৰম কাৰাদণ্ডই কাৰাবাসত থকা অৱস্থাত কঠোৰ পৰিশ্ৰম কৰা বুজায় আৰু অনাশ্ৰম কাৰাদণ্ডই পৰিশ্ৰমবিহীন কাৰাবাসক বুজায়। গাইজ, শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই গ্ৰহণ কৰা অপৰাধ আইন সংশোধনী অধ্যাদেশ 2018 বিষয় ভিডিঅ'টোৰ শেষত আপোনালোকক জনাটো উচিত আছিল, কিন্তু যিহেতু বিষয়টো বহল সো আমি ইয়াত ইনক্লুড কৰিব নোৱাৰিলোঁ। যদি আপোনালোকে এই বিষয়ে নলেজ ইনক্ৰিজ কৰিব বিচাৰে তেন্তে বিভিন্ন কিতাপৰ সহায় ল'ব পাৰে, নাইবা যদিহে ভিডিঅ'ৰ জৰিয়তে এই বিষয়ত আমি আলোচনা কৰাটো বিচাৰে তেন্তে প্লিজ কমেণ্ট কৰক। আপোনাৰ কমেণ্টৰ প্ৰতি সঁহাৰি জনাই আমি পাৰ্টিকুলাৰলি উক্ত বিষয়ৰ ওপৰত ভিডিঅ' এটা বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম। সো গাইজ, যদি আপুনি আমাৰ চেনেলত প্ৰথম তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক যাতে আগন্তুক দিনত আমি এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিব পাৰোঁ। থেংক ইউ, থেংকছ ফৰ ৱাচিং। জয় হিন্দ, জয় আই অসম।